নমস্কাৰ বন্ধুসকল, মই টিকেশ্বৰ মটিভেশ্যনেল আছাম ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকলৈ পাঠ কৰি শুনাম আঘাতপ্ৰাপ্ত কটুপ্ৰবচনৰ 6ষ্ঠ অধ্যায়। চেনেলটো যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰি লোৱা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটিও দবাব। তো আহক এতিয়া আমি শুনো আঘাতপ্ৰাপ্ত কটুপ্ৰবচনৰ 6ষ্ঠ অধ্যায়। যদি আপুনি সমাজত প্ৰতিষ্ঠা আৰু সন্মান পাব বিচাৰে, তেতিয়াহ'লে আপোনাৰ মগজু ঠাণ্ডা, জেপক গৰম, চকুত লাজ, মুখত নৰম, হৃদয়ত সহানুভূতি, দুখৰ ওপৰত কৰ্ম আৰু নিজৰ ব্যৱহাৰক ভাল কৰিব লাগিব। যদি আপুনি এনে কৰি লয়, তেতিয়াহ'লে চাব যে এইখন সংসাৰত আপোনাৰ স্বৰ্গৰ আভাস হ'ব ধৰিব। ক্ৰোধ কৰাটো ইমান বেয়া নহয়, যিমান বেয়া ক্ৰোধৰ পিছত শত্ৰুতা কৰা। লাগিলে আপুনি আনৰ লগত কাজিয়া মাৰপিট কৰি লয়, কিন্তু কেতিয়াও মাতবোল বন্ধ নকৰিব। কাৰণ মাতবোল বন্ধ হ'লে পৰস্পৰৰ মাজত সকলো ৰাস্তা আৰু দুৱাৰ বন্ধ হৈ যায়। কাজিয়া মাৰপিট আৰু ক্ৰোধ শিশুৱেও কৰে, কিন্তু তেওঁলোকে কেতিয়াও শত্ৰুতা বজাই নাৰাখে। তেওঁলোকে এটা ক্ষণত কাজিয়া কৰাৰ পিছত আনটো ক্ষণত এক হৈ যায়। কাজিয়া কৰক, কিন্তু মনত ৰাখিব, যাৰ লগত কাজিয়া কৰে খঙত তেওঁ এনে কথা কৈ নিদিব যাতে কালিলৈ আকাল মিত্ৰতা হ'ল আপুনি লজ্জিত হৈ। যিদৰে মনুষ্যই শিকিবৰ বাবে সংসাৰত বহুত আছে, সেইদৰে মনুষ্যৰ জীৱনত পাহৰিবৰ বাবেও বহুত আছে। বাস্তৱত যদি আপুনি কিছু পাহৰিব বিচাৰে, তেতিয়া মই ক'ম যে আপুনি দুটা কথা একেবাৰে পাহৰি যাওক। প্ৰথম কথা এইটো হয় যে যদি আপুনি অজানিতে হ'লেও বা জানি বুজি পৰোক্ষ বা প্ৰত্যক্ষ ৰূপেৰে কাৰোবাক কেতিয়াবা সহায় কৰিছে, তেতিয়াহ'লে সেইটো এতিয়া পাহৰি যাওক। দ্বিতীয় কথা, যদি কেতিয়াবা কোনোবাই আপোনাৰ লগত কোনো বেয়া ব্যৱহাৰ কৰিছে, তেতিয়াহ'লে সেইটো কথা এতিয়া পাহৰি যাওক। সহায় কৰি মনত ৰখাৰ ফলত অহংকাৰ বাঢ়ে, আৰু আনৰ দুৰ্ব্যৱহাৰ মনত ৰাখিলে কোনোবা ৰূপত হ'লেও প্ৰতিশোধ, প্ৰতিঘাত অথবা প্ৰতিহিংসাৰ ভাৱনা জাগি উঠে। এই দুটা কথাই ব্যক্তিগত ৰূপেৰে বেলেগ ধৰণেৰে সমূহ মানৱ জাতি তথা সমাজৰ বাবে হানিকাৰক হয়। মানৱ জাতি আৰু সমাজৰ হানি কৰি আপুনি কেতিয়াও লাভান্বিত হ'ব নোৱাৰিব। ধন্যবাদ থাকিল। আঘাতপ্ৰাপ্ত কটুপ্ৰবচনৰ এই 6ষ্ঠ অধ্যায়টো আপোনালোকে শুনাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু যদি কোনোবাই চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।